তেই মই কেতিয়া ক'লো মানে বয়সৰ ফালৰ পৰা ধৰি আহি আছে এতিয়া মই চুৰ হলো তাৰ মানে জানো গাৰ্গদা নিচে যদি কৈ দিয়ক মই কিয় চুৰ হম হে মই পুলিচ নহয় কথাটো বেলেগকে নেভাবিব এতিয়া পুলিচ ময়ো আৰু চুৰ কৰিলেও কোনোবা চুৰে চুৰ নকৰে পুলিচৰ পৰা পুলিচে চুৰ কৰিব এতিয়া এছাই কেলেংকাৰী কোনে কৰিছে এক্স পুলিচেতো কৰিছে সেইবিলাক বেলেগ মেটাৰ বাট আই এম নট চুৰ মোৰ খানদানত চুৰ নাই হে কি কথা কয় নিচে যদি কৈ দিয়ক নাই নাথাকিব মই নহয় আপুনি কিয় চিঞৰ কি হৈছে কিহৰ ইমান হুলস্থুল ছাৰ চাওকচোন এখেতৰ আঁঠুৱাখন বোলে মই চুৰ কৰিছো কৃষ্ণ মই কোৱা নাই ৰা এই বাপু কোনে লগাইছে নিজে কৰবাত এৰি থৈ আহিব এতিয়া হাল্লা লগাই আছে মইতো আশা কেতিয়াবাই এৰি দিলো ইহঁতেহে লাগি আছে ছাৰ এইবোৰ ভুল বুজাবুজি হৈ থকাতকে মোক বাতি চলোৱা পাৰ্মিশ্যনটো দি দিয়ক মই চুটকেত উলিয়াই দিম চলা ছাৰ আপুনি এফালে গুচি আহক কোনে নিচে জেগাত ওলাব কাৰোবাৰ মনত সন্দেহ আছে যদি পিছলৈ যাওঁ দেই বাতিত প্ৰাণ আহিছে কিন্তু ওম হুম হিং বুধায় নমঃ 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 বাতি গল পিছা কৰক তাই টৰ্চ দিলে টৰ্চটো লৈ গৈছে লাঠি ল পাই গ'ল কেনি গ'ল ছাৰ এইটো আজি লাইফত প্ৰথমবাৰৰ কাৰণে বাতিৰ পিছত দৌৰিবলগীয়া হৈছে বগাই তই সঁচাকে যাওগে বগাই তই কিবা বেয়া চেয়া পাই যাবলৈ ওলাইছ নেকি বাৰু কিয় বেয়া পাম বৌ হেৰি মই বিচনাৰ কাৰণে কিবা টানকৈ কৈছিলো বেয়া পাই আছে চাগে ন হ'ব দিয়া আজিৰ পৰা দুইটা একেলগে শুই দিম থাকি যোৱা মুকুতাও ঘৰৰ বিচনা এখনেই মাক শুবলৈ দি মই মাটিত শুওঁ আচলতে বিচনাত শুলে মোৰ টোপনি নাহে জনা হোৱাৰ পৰা মই বিচনাত শুয়ে পোৱা নাই বগাই নহলে নেলাগে দে যাব ককাইৰে ইয়াতে কামৰ ব্যৱস্থা এটা কৰি দিব নহয় নালাগে দিয়ক বৌ গাঁৱৰ ল'ৰা যে মহানগৰী হাৱা পানী খালে কিবা গেছ এচিডিটি হোৱা নিচিনা লাগে মাজে মাজে আহি থাকিম দিয়ক চিন্তা নকৰিব হ'ব দে হেৰি নহয় মাৰক ভালকে চোৱা চিতা কৰিবি এইটো ৰাখচোন ভালকে যাবি দেই বাবা চিন্তা নকৰিব বৌ বগাই লোৱাটো আমাৰ শইকীয়া চাচু
ঐ তই সঁচাই চুৰ কৰিছ নাই ক ছাৰ মোৰ বাতি চালনাত কেতিয়াও ভুল হ'ব নোৱাৰে নিজৰ বুলি ক'লো এই মনে মনে আছ যে ক ঐ মুখেৰে মাত নিদিয় কিয় ক নহলে চবে মোকে সন্দেহ কৰি আছে হয় দিয়ক ময়ে চুৰ কৰিছো ইমান একে ডাঙৰ বস্তু এটা চুৰ কৰিছো বেচ লগাহে মোক ধৰিব লগা হয় লাজ পাইছো দিয়ক আৰে মোৰ নিজৰ বস্তু থকাতে আপোনাৰখনত হাত দিওঁ নেকি শুনিলে কিনি নলয় কিয় যদি মহৰ কামত শুবই নোৱাৰ এ মোৰ কাৰণে মৰা নাই হে আপোনালোক ৰিলিজ হোৱা দিনাখনেই আৰু বুঢ়া মানুহ এজন আহিল হে চৰকাৰে চব বস্তু দিলে আঁঠুৱাখন নপৰিল হে মহৰ কামত শুই আছে এনেকুৱা বেয়া লাগিছে আপোনালোক ৰিলিজ হ'ল যেতিয়া আপোনাৰ মালটোকে দি দিলো আৰু তাতনো কি বেয়া কাম কৰিছো ছাৰ হ'লেও তই মোৰ পৰা খুজি ল'ব নোৱাৰিলি হে মতা গোসাঁই যদি চোৰে বস্তু খুজিয়ে লয় চোৰ হোৱা ভেলুটোনো ক'ত থাকিল ছাৰ দক্ষিণাটো দিয়ক ছাৰ ছাৰ ভিতৰৰ বিলটো পেণ্ডিং হৈ আছে ভিতৰৰ বিল মানে ছাৰ থানাত মই গংগাজল ছটিয়ালো কমলে ক'লে আপুনি দিব বোলে ভগৱানৰ নামত পেণ্ডিং ৰাখিব নাপায় নহয় ছাৰ